হেল্ল' নমস্কাৰ, মোৰ ইউটিউব চেনেলৰ আন এটি নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ মূৰত আজি এটা ভিডিঅ' বনাবলৈ লৈছোঁ আপোনালোকৰ কাৰণে। এই যিটো ভিডিঅ' বনাবলৈ লৈছোঁ আপোনালোকে থাম্বনেইল আৰু টাইটেল চাই কিনে গমেই পাইছে আজিৰ ভিডিঅ'টো কি টপিকত লৈ হ'বলৈ গৈ আছে। তো আজিৰ ভিডিঅ'টো অলপ আপোনালোকৰ কাৰণে স্পেচিয়েল হ'বলৈ গৈ আছে, কাৰণ আপোনালোকে বহুতে এই বিষয়টো নাজানে, যাৰ কাৰণে আপোনালোকক মই জনাবলৈ পাই বহুত সুখী হৈছোঁ। তো আজিৰ ভিডিঅ'টো মেইন কাৰণটোৱে হৈছে যে আপোনালোকে নতুন ভোটাৰ আই ডি কেনেকৈ আপোনালোকৰ যে হেৰাইছে বা বেয়া যদি হৈছে, আপোনালোকে কোনো বেলেগ কাগজ নোহোৱাকৈ আপোনালোকে কেনেকৈ পোষ্টত অহাকৈ অৰ্ডাৰ দিব পাৰিব আপোনালোকৰ এক পইচা খৰচা নোহোৱাকৈ। তো এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব, ষ্টেপ বাই ষ্টেপ চাব। যদিহে চাই তেনেহ'লে আপোনালোকে বুজি পাব, যদি নাচায় তেনেহ'লে আপোনালোকে এটা ষ্টেপ মিছ কৰাৰ লগে লগে আপোনালোকে গোটেই যিটো প্ৰচেছ আছে প্ৰচেছটো আপোনালোকৰ ভুল হ'ব পাৰে। তো আপোনালোকক মই প্ৰথমতে অনুৰোধ কৰিছোঁ যাতে আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চায়। তো আজি ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা সৰু অনুৰোধ, আপোনালোকে যদি মোৰ চেনেলটো যদি প্ৰথম আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ভিডিঅ'টো চাই এতিয়ালৈকে ভাল পাইছে তেনেহ'লে ভিডিঅ'টো এটা নিশ্চয় লাইক কৰি দিব। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথম অৱস্থাত আপোনালোকে কি কৰিব, আপোনালোকৰ যিটো গুগল ক্ৰ'ম আছে বা আপোনাৰ যিটো ব্ৰাউজাৰ আছে, মোবাইলত হওক বা কম্পিউটাৰত হওক, আপোনালোকে ক্ৰ'মত বা যিটো ব্ৰাউজাৰ আছে ব্ৰাউজাৰত আপোনালোকে চাৰ্চ কৰিব NVSP বুলি চাৰ্চ কৰাৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ আহিব। তাৰপিছত আপোনালোকে কৰিব কি, মই আপোনালোকক কৈ আছোঁ এটা এটাকৈ। NVSP চাৰ্চ কৰাৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ আহিব। আপোনালোকে যিটো প্ৰথম ৱেবছাইট আছে তাতে ক্লিক কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। তাৰপিছত ক্লিক হেয়াৰ যিটো ইয়াতে লিখা আছে তাতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ আহিব। মোৰ অলৰেডি লগইন আছে, যাৰ কাৰণে মই দেখাইছোঁ। তো মই এতিয়া লগ আউট কৰি আপোনালোকক মই দেখাইছোঁ। তো মই এতিয়া লগ আউট কৰি দিছোঁ। লগ আউট কৰাৰ লগে লগে এনেকুৱা আহিব, যদি আপোনাৰ অলৰেডি আই ডি থাকে আই ডি পাছৱৰ্ড কেপচা বহাই কিনে আপোনালোকে লগইন ৰিকুৱেষ্ট OTP কৰি কিনে OTPটো বহাই আপোনালোকে ডাইৰেক্ট লগইন কৰিব পাৰে। আৰু যদি আপোনালোকৰ আই ডি নাই তেনেহ'লে আপোনালোকৰ মোবাইল নাম্বাৰ, তাৰপিছত আপোনালোকে মেইল ID দি কিনে ক্ৰিয়েট কৰিব পাৰিব। এতিয়া চাইন আপত ক্লিক কৰাৰ লগে এনেকুৱা আহিব, ৰেজিষ্টাৰ মোবাইল নাম্বাৰ দি তাৰপিছত পাছৱৰ্ড বনাই কিনে আপোনালোকে ডাইৰেক্ট কি কৰিব, মই এতিয়া লগইন কৰি আছোঁ। আপোনালোকে লগইন কৰাৰ পিছত কি কৰিব লাগিব আপোনালোকে চাই থাকিব, মই আপোনালোকক দেখাই আছোঁ। তো আই ডি পাছৱৰ্ড আৰু কেপচাটো বহাৰ পিছত আপোনালোকে ডাইৰেক্ট ৰিকুৱেষ্ট OTP কৰি দি দিব। ৰিকুৱেষ্ট OTP দিয়াৰ লগে লগে আপোনাৰ তাতে এটা OTP আহিব, মোবাইল যিটো আপোনালোকে ৰেজিষ্টাৰ কৰিছে তাতে OTP আহিব। এই OTPটো ইয়াতে আপোনালোকে বহাব লাগিব। তো মই এতিয়া OTPটো বহাই আছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়ালৈকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক এটা কৰি দিব, আৰু যদি মোৰ চেনেলত আপুনি প্ৰথম আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। OTPটো বহাই ভেৰিফাই এণ্ড লগইনত আপোনালোকে ক্লিক কৰি দিব। ভেৰিফাই এণ্ড লগইনত ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ আহিব। তো ইয়াতে বহুত দেখা পাব আপোনালোকে ভোটাৰ ছাৰ্ভিচ পৰ্টেল, এইটো গোটেইটো NVSP গোটেই পৰ্টেল এইটো আপোনালোকে হ'ব। ইয়াতে গোটেইখিনি আপোনালোকে কাম কৰিব পাৰিব। নতুন ভোটাৰ লিষ্টৰ নাম তোলা, কাৰেকশ্যন কৰা বা ট্ৰেন্সফাৰ কৰা গোটেইখিনি কৰিব লাগিব। তো মই আপোনালোকক ক'ম যে আপোনালোকে কেনেকৈ আপোনাৰ ভোটাৰ আইডিখন অৰ্ডাৰ দিব পাৰিব। এনেকুৱা আহিব, আপোনালোকে ফৰ্ম 8 যিখন আছে ফৰ্ম 8ত ক্লিক কৰাৰ লগে লগে এনেকুৱা ইণ্টাৰফেচ আহিব। তাতে আপোনাৰ চেল্ফ আদাৰ্ছ আছে, চেল্ফ হ'লে তাৰপিছত চেল্ফত ক্লিক কৰি অ'কে কৰিব। তাৰপিছত এনেকুৱা ইণ্টাৰফেচ আহিব। তো ইয়াতে আপোনালোকে 4টা অপশ্যন দেখাব, শিফটিঙৰ অপশ্যন। এই 4টাৰ ভিতৰত আপোনালোকে যিটো আপোনালোকৰ 3 নম্বৰটো আছে ইছ্যু অফ ৰিপ্লেচমেণ্ট ইপিক উইদাউট কাৰেকশ্যন, আপোনালোকে ইয়াতে ক্লিক কৰিব। ক্লিক কৰি আপোনালোকে অ'কে কৰি দিব। অ'কে কৰি দিয়াৰ লগে লগে আপোনাৰ গোটেই ডিটেইলছখিনি আহিব। তাৰপিছত আপোনালোকে যিটো নেক্সট দেখা পাইছে নেক্সটত ক্লিক কৰি যাব। তাৰপিছত ইয়াতে আপোনাৰ আধাৰ নম্বৰ আৰু আপোনালোকে মোবাইল নাম্বাৰ আপোনালোকে লিংক কৰিব পাৰিব। তো কি কৰিব, আপোনাৰ আধাৰ নম্বৰটো ইয়াতে বহাই দিব, তাৰপিছত মোবাইল নম্বৰটো ইয়াতে বহাই দিব। তো মই এতিয়া মোবাইল নম্বৰটো মোৰ অলৰেডি আছে যদিও মোবাইল নম্বৰটো বহাই আছোঁ। তাৰপিছত আপোনালোকে নেক্সট কৰি দিব। নেক্সট কৰি দিয়াৰ লগে লগে ইয়াতে আপোনালোকে যিটো মাজতটো আছে ডেষ্ট্ৰইড ডিউ টু যিটো ৰিজন আছে আপোনালোকে এই ৰিজনটো আপোনালোকে দিব লাগিব। তো ইয়াতে আপোনালোকে 2 নম্বৰ যিটো ৰিজন আছে ইয়াতে ক্লিক কৰি কিনে আপোনালোকে নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিটো প্লেচ আছে, আপোনালোকৰ যিটো য'ৰ পৰা আপোনালোকে এপ্লাই কৰিব খুজি আছে তাতে আপোনালোকে নামটো বহাই দিব। নামটো বহাই আপোনালোকে নেক্সট কৰি দিব। নেক্সট কৰি দিয়াৰ লগে লগে যিটো কেপচা আছে তলত দেখা পাই আছে, এই কেপচাটো আপোনালোকে ইয়াতে বহাই প্ৰিভিউ এণ্ড ছাবমিট কৰি দিব লাগিব। তো মই এতিয়া কেপচাটো বহাই প্ৰিভিউ এণ্ড ছাবমিট কৰি দিম। তো বহোৱা হ'ল, এতিয়া প্ৰিভিউ এণ্ড ছাবমিট কৰিম। প্ৰিভিউ এণ্ড ছাবমিট কৰিলে এনেকুৱা ফৰ্মখন আহিব, আপোনালোকে পঢ়ি চাব শুদ্ধ নে অশুদ্ধ। তাৰপিছত আপোনালোকে ডাইৰেক্ট ছাবমিট কৰি দিব। ছাবমিট কৰি দিয়াৰ লগে লগে আপোনাৰ য়েছ নো আহিব, আপোনালোকে ডাইৰেক্ট য়েছ কৰি দিব, কাৰণ য়েছ কৰি দিলে আপোনাৰ ভাল হ'ব, ন কৰি দিলে আপোনাৰ নহ'ব। য়েছ কৰি দিয়াৰ লগে লগে এনেকুৱাকৈ একনলেজমেণ্ট আহিব। ইয়াতে আহিব ইয়ৰ এপ্লিকেশ্যন হেজ বিন ছাকচেছফুলি প্ৰভাইডেড
ৰেফাৰেঞ্চ নম্বৰটো আহিব, আপোনালোকে এইখন ডাউনলোড কৰিও ৰাখিব পাৰে বা ৰেফাৰেঞ্চ নম্বৰটো দি স্ক্ৰীনশ্বটো ৰাখিব পাৰে, পিছত চেক কৰি কেনে চাব পাৰিব আপোনালোকে। তো আজিৰ প্ৰচেছটো এইটোৱে আছিল। আপোনালোকে ভিডিঅ'টো চাই কিনে পাইছে, যদি ভাল পাইছে লাইক এটা কৰি দিব, আজি মোৰ চেনেল আপুনি প্ৰথম পাইছে তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ ইমানেই, মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।